আজিও মনত আছে মোৰ সেই দিনটো যেতিয়া মই তোমাক প্ৰথমবাৰৰ বাবে লগ পাইছিলোঁ। কি ধুনীয়া আছিল সেই দিনটো। লাজে ভয়ে কিদৰে যে মই তোমাৰ লগত কথা পাতিছিলোঁ। আজিও হাঁহি উঠে সেই দিনটোৰ কথা ভাবিলে। তুমিও চাগে লাজ কৰিছিলা মোক, যাৰ বাবে তুমিও মোৰ লগত ভালদৰে কথা পাতিব পৰা নাছিলা। মই হাই বুলি কৈছিলোঁ আৰু তুমি কৈছিলা হেল্ল'। মই কৈছিলোঁ খবৰ ভালনে তোমাৰ? তুমি কৈছিলা ভালেই দিয়া। ভালেই দিয়া কোৱাৰ পিছত তুমি আৰু মোক ৰিপিট কুৱেশ্যন নকৰিলা যে মোৰ বা খবৰ কেনে। চাগে এয়াই আছিল তোমাৰ লাজ। কিন্তু খন্তেক সময় কথা পতাৰ পিছত তুমি আৰু মই দুয়োজনে ইমান ফ্ৰী হৈ গৈছিলোঁ, যেনিবা আমি সৰুৰে পৰা ইজনে সিজনক চিনি পাইছিলোঁ। উফ, কি দিন আছিল সেই দিনটো। তুমি চাগে পাহৰি গ'লা ন? একচুৱেলি পাহৰিবা কেনেকৈ? তোমাৰ মোৰ দুয়োৰে পেহলি মুলাকাত, প্ৰথম মিলন আছিল সেই দিনটোত। কেতিয়াও পাহৰিব নোৱাৰিম সেই দিনটো, কেতিয়াও নোৱাৰিম। বন্ধুসকল, ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব নাপাহৰিব। আৰু যদিহে ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু লগতে ছাইডত থকা ঘণ্টা বাটনটো দবাই দিব, যাতে যেতিয়া মই ভিডিঅ' আপলোড কৰোঁ তেতিয়া আপোনালোকে পোনপ্ৰথমে ন'টিফিকেশ্যন পায়। ধন্যবাদ।